আৰ্থিক দিনতা যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে সেয়া পুনৰ প্ৰমাণ কৰি দেখুৱালে টিহুৰ ছাত্ৰ অনিক শৰ্মাই টিহুৰ বালিগড় পৰশমণি শৰ্মা আৰু বাসন্তী দেৱীৰ একমাত্ৰ পুত্ৰ অনিক শৰ্মাই কৈঠালকুছি অসম কেশৰী জাতীয় বিদ্যালয়ৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 95% নম্বৰ লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিলে তেওঁ অসমীয়াত 95 ইংৰাজীত 92 সাধাৰণ গণিতত 97 সাধাৰণ বিজ্ঞানত 95 সমাজ বিজ্ঞানত 91 আৰু উচ্চ গণিতত 100 নম্বৰ লাভ কৰে এখন ফাৰ্মেৰে কেনেবাকৈ পৰিয়াল পোহপাল দিয়া পিতৃ পৰশমণি শৰ্মাই শিক্ষাৰ ক্ষেত্ৰত কোনো সুবিধা দিব পৰা নাছিল পুত্ৰ অনিকক বিদ্যালয়খনৰ শিক্ষাগুৰু আৰু নিজৰ প্ৰচেষ্টাৰ ফলতে এনে সুফল লাভ কৰিলে অনিকে অনিকৰ অসুস্থ মাতৃক দুবাৰকৈ অস্ত্ৰোপচাৰ কৰাৰ পিছত অৰ্থৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ককাকে বান্ধি যোৱা ঘৰটো মেৰামতি কৰিবলৈ সামৰ্থ্য নাই পিতৃ পৰশমণি শৰ্মাৰ আনকি এখন চকীৰ অভাৱত তুলত বহিয়ে পঢ়া শুনা কৰে অনিকে এনে পৰিৱেশৰ মাজতে অনিকৰ সাফল্যত উৎফুল্লিত অঞ্চলবাসীও ছবি আঁকি ভাল পোৱা অনিকৰ হাতত প্ৰাণ পাই উঠিছে পিতৃৰ ছবিও অনিকৰ পৰৱৰ্তী উচ্চ শিক্ষাৰ বাবে পৰিয়ালে দল সংগঠন তথা চৰকাৰৰ সহায় বিচাৰিছে মই খুবেই আনন্দিত হৈছোঁ কিন্তু মই যিখিনি পাম বুলি ভাবিছিলোঁ পাৰ্চেণ্টেজ গোটেই সেইখিনি নাপালোঁ হ'লেও যিখিনি পাইছোঁ সেইখিনিতে মানে আনন্দিত আৰু এই ক্ষেত্ৰত মোৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ছাৰ বাইদেউ লগতে সম্পৰ্কীয় মামা আমি খুৰা খুৰী সকলোৱে মানে সহায় আগবঢ়াইছিল মই বৰ্তমান 95% পাইছোঁ গণিতত পাইছোঁ 97 এডভান্স মেথছত পাইছোঁ 100 ছায়েন্সত পাইছোঁ 95 এছামিছত 95 ইংলিছত 92 আৰু ছ'চিয়েলত 91 এই ক্ষেত্ৰত মোৰ শিক্ষক শিক্ষয়িত্ৰী আৰু মোক যিয়ে টিউশ্যন কৰিছিল এই তেওঁলোকক মানে সদায় কৃতজ্ঞ হ'ম এতিয়া পঢ়া শুনাৰ বাহিৰে মই ছবি আঁকি ভাল পাওঁ তাত ৰাপ আছে আৰু এই ক্ষেত্ৰত মোক মানে একাডেমিক ক্ষেত্ৰত মই ছবিৰ যিজন ছাৰ তেওঁ বহুত মানে সহায় আগবঢ়াইছিল আৰু পঢ়াৰ ক্ষেত্ৰত বিশেষকৈ মানে ঘণ্টা ধৰি পঢ়া নাছিলোঁ মানে একোটা লক্ষ্য কৰি লৈছিলোঁ যে আজি মই এইখিনি পঢ়িম আৰু সেইখিনি পঢ়া হোৱাৰ পিছত মই শুই গৈছিলোঁ মই অসম কেশৰ জাতীয় বিদ্যালয়ৰ পৰা এই 95% পাইছোঁ মই আজি অতি আনন্দিত কাৰণ যিখিনি কৰিছে সি নিজে তাৰ চেষ্টাৰ বলত সেইখিনি আগবাঢ়িছে কাৰণ মই তাৰ সৰুৰ পৰা কোনো ধৰণৰ প্ৰাইভেট টিউটৰ দিব পৰা নাই বা মোৰ একেটা সামৰ্থ্যও নাই 2019 চনৰ পৰা মাক বহুত অসুস্থ তো হাৰ্ট অপাৰেশ্যন কৰিছোঁ আৰু মই আৰ্থিকভাৱে খুব দুৰ্বল মই ভাগি পৰিছোঁ য'ত নেকি মই মোৰ ল'ৰাক কোনো সময় দিব পৰা নাই মই কোনো ধৰণৰ আৰ্থিকভাৱে সহায় কৰিব পৰা নাই সেই যিখিনি কৰিছে সি নিজৰ গুণত কৰিছে লগতে ছাৰ বাইদেউ মোৰ মানে তেওঁৰ খুৰা খুৰী যিখিনি আছে মামা মামী সকলোৱে তাক যথেষ্ট পৰিমাণে উৎসাহ যোগাই আহিছে আৰু সেইকাৰণে সেই উৎসাহতে সি আগবাঢ়িবলৈ সক্ষম হৈছে বিশেষকৈ আমাৰ স্কুলৰ কেশৰী জাতীয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী যথেষ্ট পৰিমাণে সহায় কৰি আছে মণিকা বাইদেউ আৰু দেৱী বাইদেউ যথেষ্ট কৰিছে ল'ৰাই এতিয়া যিভাৱে আগবাঢ়িব খোজে মই তাত সেইলৈ তাক মই সমৰ্থন কৰি যাম তো তাত মোৰ একো ক'ব লগা নাই সি যিখিনি ভাবে মই সেইখিনিয়ে কৰি যাম কাৰণ সি যিখিনি কৰিছে সি নিজৰ বলতে কৰি আছে নলবাৰীৰ পৰা ত্ৰিপুৰাৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365